কৈ দিছোঁ আৰু 18 কিলোমিটাৰ আছে পাম আৰু সময় পালে এনেকৈ ঘূৰিব আহিব লাগে ভাল লাগে কিন্তু সময় পালে মানে চাৰ্জ কৰে গৈছোঁ আৰু মানে চকুৰ দৃষ্টিটো একদম তীক্ষ্ণ হ'ব লাগিব এক ছেকেণ্ড ইফাল সিফাল হ'লে আমি আহি পাইছোঁ আৰু 15 কিলোমিটাৰমান বাকী আছে আহি অলপ ঠাই পাইছোঁ ৰৈছোঁ আৰু বাইক এই মানুহবিলাকে চব ফটো চেল্ফি উঠাত ব্যস্ত আমি অলপ চেল্ফি তুলোঁ মানে ঢিলা চিলা লাগিছে এতিয়া লাকচাং মুচি ল'লে ক'লা আহি গৈছে একদম এই কেনে লাগিছে আহিব কেনে লাগিছে কওঁ এইবিলাক মানে ৰখি আছে এইবিলাক ঠাইখিনি মানে মজা সেইকাৰণে ৰখিছে অঁ কি কৈছা এইটো মাজে মাজে আছে এইবিলাক এইবিলাক মাটি ওলাইছে মানে আইলেণ্ড আৰু সৰু সৰু আচ্ছা আইলেণ্ড আইলেণ্ড গাঁৱৰ মানুহ যে এইটো আৰু আইলেণ্ড বুলি ভাবিব লাগিব অঁ এইবিলাক বোট আছে তলত বোট মেঘ আৰু আমি মেঘৰ ওপৰত ফটো মাৰিম ৰ'বা আগতে ভিডিঅ'টো বনাই লওঁ আজি গাড়ী কষ্ট পাইছে আৰু অৱস্থা নাই এতিয়া দুটামান চেল্ফি মাৰিলে আৰু যাম আৰু ইয়াৰ পৰা মেঘখন নামি আহিছে আমিও পাম আৰু 6 কিলোমিটাৰ আছে মাত্ৰ এই অকণমান আগতে ৰখিছিলোঁ এই ঠাইখিনি তাৰ পৰা আহিলোঁ ৰাতিপুৱা বা কেনেকুৱা হয় ৰাতিপুৱা হ'লে বতাহৰ নিচিনাকৈ আহিব আমি 6টাত পালোঁ হোটেলত সোমাই ফ্ৰেছ হৈ কিনে ওলাই আহিছোঁ ফুৰিবৰ কাৰণে এইটো পুলিচ পইণ্ট মানে কি বুলি কয় এইটো পুলিচ বজাৰ ন এটা এটা শ্বপিং মল অঁ শ্বিলং আমাৰ গুৱাহাটী ফেঞ্চি বজাৰ আৰু অলপ বৰষুণ হৈছিল সন্ধিয়া আমাৰ মানে কি ঘৰত এভেইলেবল এনেই পায় দেখাই আছোঁ এতিয়া ইয়াতে বজাৰত ওলাইছে মানে ইমান আকাল হৈছে ইয়াতে
এবাৰ দামটো খুজি চাওঁ কিমান বাৰু দামটো সোধাচোন কিমান इसका कितना है प्राइस 1 पीस में 20 চলো চলো কিয় নেদেখা বস্তু দেখা পাইছোঁ এইবিলাক কিবা ফল নাম কৈছে বুজি পোৱা নাই মাৰ্কেটত ধুনীয়া ধুনীয়া বস্তু দেখা পাইছোঁ এইবিলাক ইয়াতে ফুলৰ বীজৰ দোকান এখন নিবলৈ মন আছে কিন্তু বেগত দিগদাৰ হ'ব বাইক লৈ আহিছোঁতো এইবিলাক ফুল এনেকুৱা ফুল হ'ব এইটো ৰজনীগন্ধাৰ আলু এই অলপ বৰষুণ দিলে না টুপি এটাই কিনিলোঁ আৰু 200 টকা দি ক্লিপটো এৰি আহিছে ঘৰত এতিয়া ক্লিপ কিনিব আহিছোঁ ইয়াতে এই ক্লিপ কিনিব গৈছে ভিতৰত এইটো লৈ যাম পেকিং কৰি খাম ৰুমত পক এডালত 4 পিচ আছে 100 rupees এই হোটেল পালোঁ হোটেল এইটো লোৱা এইখিনি খোৱা বস্তু আনিছোঁ এতিয়া যাই হোটেলত খাম কাইলৈ দিনত ফুৰিম এইবিলাক लाइट जलाओ हाँ जल गया